বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ বৰপেটাৰ মতিউৰ ৰহমান মেমৰিয়েল আদৰ্শ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিৰ সংবাদমেল 2026 চনৰ জানুৱাৰী মাহত হ'বলগা ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে স্মৃতি গ্ৰন্থ উন্মোচনৰ বাবে লিখনি বিচাৰি সংবাদমেল বিদ্যালয় কৰ্তৃপক্ষৰ চৰাঞ্চলৰ ৰাস্তা ঘাট শিক্ষা ব্যৱস্থা যাতায়াত ব্যৱস্থা সমাজ ব্যৱস্থা কৃষি ব্যৱস্থা ৰাজনীতি সমাজনীতি অৰ্থনীতি আদি সকলো দিশ সামৰি সকলো সাহিত্যিক কবি ছাত্ৰ ছাত্ৰী তথা লেখক লেখিকা আদিৰ পৰা উৎকৃষ্ট লিখনি বিচাৰি সংবাদ মেলখনৰ আয়োজন কৰে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিয়ে অহা ডিসেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত লিখনিসমূহ জমা দিবলৈ সংবাদ মেলৰ জৰিয়তে আহ্বান জনাই ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিয়ে লিখনিসমূহ সম্পন্ন সমিতিৰ হোৱাটছএপ নম্বৰ 9365601972 অথবা 8638741238 নতুবা 6901194092 নাইবা 6900833217 নম্বৰত প্ৰেৰণ কৰিবলৈ আহ্বান জনাই ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিয়ে যে চৰণচলীয় শিক্ষা ব্যৱস্থাত উন্নতিৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰা মতিউৰ ৰহমান মেমৰিয়েল আদৰ্শ জাতীয় বিদ্যালয়ে ইতিমধ্যে 25টি বছৰ অতিক্ৰম কৰিলে অৰ্থাৎ 2025 বৰ্ষটো ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি পালন কৰি আহিছোঁ আৰু সেই ৰূপালী জয়ন্তী উদযাপনৰ ক্ষেত্ৰত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ সম্পাদনা সমিতি ইতিমধ্যে কৰা হৈছে আমাৰ সংবাদমেলত মাননীয় সভাপতি সাহেব আছে এম হাছেন আলী সাহেব আমাৰ কাৰ্যকৰী সভাপতি আছে আবু আয়ুব আহমেদ সাহেব লগতে আমাৰ সম্পাদনা সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ বিদ্যালয়ৰ অধ্যক্ষ সাহেব আছে গতিকে আজিৰ সংবাদমেল সম্পৰ্কে বহলভাৱে কোৱাৰ কাৰণে মই আমাৰ সম্পাদনা সমিতিৰ মাননীয় সভাপতি সাহেবক মই অনুৰোধ জনাইছোঁ এইখন বিদ্যালয় অৰ্থাৎ মতিউৰ ৰহমান মেমৰিয়েল আদৰ্শ জাতীয় বিদ্যালয়ত ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব এই উপলক্ষে এটা স্মৃতি গ্ৰন্থ যুগুতাই উলিয়াম বুলি আমি আশা কৰিছোঁ যি স্মৃতি গ্ৰন্থখন হ'ব এইখন বিদ্যালয়ৰে এটা মাইলৰ খুঁটি বিশেষকৈ আমাৰ পিছপৰা অনুন্নত চৰাঞ্চল আমি কিছুমান এনেকুৱা তথ্যগধুৰ আৰ্টিকল আমি বিচাৰিম বা বিচাৰিছোঁ ইতিমধ্যে এইবিলাক হ'ল যিহেতু আমি চৰাঞ্চলৰ মানুহ আমাৰ পিছপৰা অঞ্চল যাতায়াতৰ অসুবিধা আছে শিক্ষাৰ ক্ষেত্ৰত আমি বেছিভাগ পিছপৰা আছোঁ বিশেষকৈ আমি নাৰী শিক্ষাৰ ক্ষেত্ৰত বেছি পিছপৰা আছোঁ গতিকে মুঠতে আমি শিক্ষা বিভাগটো যাতায়াত বিভাগটো স্বাস্থ্য বিভাগটো এইবিলাকৰ ক্ষেত্ৰত আমি যে একেবাৰে পিছ পৰি আছোঁ সেইবিলাকৰ সুবহু চিত্ৰবিলাক যাতে আমি আমাৰ লেখনীসমূহৰ জৰিয়তে এই স্মৃতি গ্ৰন্থত সন্নিৱিষ্ট কৰি দেশ দহৰ চকুৰ আগত যাতে আমি দাঙি ধৰিব পাৰোঁ এই হ'ল আমাৰ এই স্মৃতি গ্ৰন্থখনৰ মূল উদ্দেশ্য